হেই গাইজ নমস্কাৰ বন্ধুসকল আজি গাইজ আপোনালোকক আমাৰ গাঁৱটো সম্পূৰ্ণকৈ আপোনালোকক ভালকৈ দেখুৱাম মই কোনখিনি ঠাইত থাকোঁ আপোনালোকক তাৰে দৃশ্যখিনি দেখুৱাম গাইজ তো চাই থাকক মই আপোনালোকক বেক কেমেৰাৰে দেখুৱাই আছোঁ গাইজ আৰু চাওক গাইজ এয়া হৈছে আমাৰ গাঁৱৰ মানুহবোৰ এয়া গাইজ আগত এখন দোকান আছে গাইজ আৰু মই যে কৈছিলোঁ গাইজ আপোনালোকক এইটো ঘৰত পানী হৈছিল গাইজ আৰু হৌটো হৈছে দোকান গাইজ এয়া আমাৰ গাঁৱৰ দোকান আৰু হৌটো যে সেউজীয়া সেউজীয়া দেখা পাই আছে গাইজ তাৰে পৰা আপোনালোকক দৃশ্যখিনি দেখুৱাম ৱাও অমেজিং আৰু ইয়াৰে পৰা দৃশ্যখিনি চাওক গাইজ চাৰিওফালে সেউজীয়া সেউজীয়া ধাননি পথাৰ কেৱল সেউজীয়া 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 দৃশ্য গাঁৱৰ দৰে দৃশ্য গাইজ কি ধুনীয়া দৃশ্য এয়া চাওক আৰু ইয়াতে এইবোৰ আগতে খালী আছিল গাইজ এইবোৰ এতিয়া এই মাটিবোৰ এতিয়া বিক্ৰী হৈছে গাইজ আৰু এতিয়া ইয়াতে মানুহে ঘৰে ঘৰ বনাই আছে হৌটো এখন ঘৰ হয় বলক গাইজ আপোনালোকক আমাৰ গাঁওখন সম্পূৰ্ণকৈ দেখুৱাওঁ আৰু এয়া চাওক গাইজ কাঠৰ টুকুৰাবোৰ শুকা দি থৈছে এইবোৰ পিছত কি কৰিব জানেনে গাইজ এইবোৰ পিছত পুৰা দিব পিছত ভাত ৰান্ধি খাব গাইজ ভাত ৰান্ধি খাব আৰু এয়া হৈছে গাইজ আমাৰ গাঁও চাওক দেখাত কি ধুনীয়া দেখা পায় একদম বঢ়িয়া ৱাও আৰু এয়া হৈছে গাইজ আমাৰ ঘৰ দেউতাই কিবা কৰি আছে কিমান দীঘল ৰাস্তা চাওক গাইজ আৰু এতিয়া গৈ আছোঁ গাইজ মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই গৈ আছোঁ গাইজ পিছফালে আমাৰ ঘৰৰ পিছফালে গৈ আছোঁ গাইজ মই প্ৰায় আহিয়ে থাকোঁ গাইজ এইফালে আৰু এইটো হৈছে গাঁৱৰ নাম হৈছে গাইজ ঠাকুৰপাৰা ইয়াত বামুণ মানুহ বেছিকৈ আছে গাইজ সেইকাৰণে ঠাকুৰপাৰা বুলি কয় আৰু ৱাও গাইজ ৱাও অমেজিং চাওক এইফালে আহি কি ধুনীয়া দৃশ্য এইফালেও সেউজীয়া সেউজীয়া দৃশ্য ৱাও মোৰ একদম যাওঁ যাওঁ যেন লাগিছে এইখিনি ঠাইৰে এয়া গাইজ আপোনালোকে চাব পাৰে গাইজ তাৰেলৈকে যাম গাইজ আৰু আপোনালোকক দেখুৱাম তাৰে পৰা দৃশ্যখিনি গাইজ ইয়াতে মাছো আছে কিজানি চাওক পিলিক পিলিক কৰি আছে গাইজ মাছ আছেই আছে গাইজ মাছ আছে 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 দৰিকণা মাছ আছে গাইজ দৰিকণা মাছ আছে ইয়াতে মই দেখা পাইছোঁ আপোনালোকে দেখা পাইছেনে নাই গাইজ আৰু ইয়াৰে পৰা চাওক গাইজ সেউজীয়া ধাননি পথাৰৰ দৃশ্য এয়া গাইজ আৰু এইফালৰ দৃশ্য চাওক কিমান জংঘল গাজি উঠিছে চাওক এইফালে আৰু হেয়া হৈছে মেটেকা গাইজ মেটেকাবোৰ চাওক কিমান মেটেকাৰ ফুলো আছে গাইজ
আৰু সৌটো যে দেখা পাইছে গাইজ সৌটো হৈছে ঠাকুৰ অনুকূল চন্দ্ৰৰ মন্দিৰ বগা ৰঙৰ যে মন্দিৰটো দেখা পাইছে সৌটো হৈছে ঠাকুৰ অনুকূল চন্দ্ৰৰ মন্দিৰ সেই মন্দিৰখনত প্ৰত্যেক বছৰে উৎসৱ হয় ডাঙৰকৈ উৎসৱ হয় আৰু লগতে মাজে মাজে ভাদ্ৰ মাহত মাতৃ সন্মিলনো হয় গাইজ আৰু বহুত মানুহৰ ভিৰ হয় ভক্তবৃন্দসকলৰ ভিৰ হয় তাত আৰু এয়া হৈছে গাইজ ঠাকুৰপাৰা এতিয়া এইফালে যাওঁ গাইজ ৱাও সৌটো কি বস্তুৱে ভাঙা চিঙা এইফালে আহিলে কিবা গাইজ একদম বেলেগ ফিলিংছ মানে একদম গাঁও ফিলিংছ ক'ৰ পৰা ইমুখা পানী ক'ৰ পৰা আহিছে এইফালে নহয় গাইজ মই বহুত দিনে হ'ল এয়া চাওক গাইজ সৌ তাৰেকলৈকে যাম গাইজ আৰু তাৰে পৰা আমাৰ ঘৰটো দেখুৱাম গাইজ আপোনালোকক কেনি দেখা পায় নে নাপায় দেখা নাপাব গাইজ অলপ জংঘল আছে জংঘলৰ কাৰণে দেখা নাপাব তাৰেকলৈকে যাম গাইজ সেউজী ধৰণী ধুনীয়া সোণালী শস্যৰ পথাৰৰে শোভে ৰজালিৰে ফুল ফল সেন্দুৰীয়া আৰু সৌটো হৈছে গাইজ নেপালী ঘৰ সৌটো নেপালী গিৰিয়েকজন বঙালী হয় আৰু ৱাইফ ঘৈণীয়েকজন বঙালী নেপালী হয় সৌটো ঘৰটো নেপালী গাইজ সৌটো গাইজ যিটো মই ঘৰ দেখুৱালোঁ আৰু ইয়াতে গাইজ চাওক পানী গাইজ ইফালে ৰাস্তা আছে আৰু গাইজ তেতিয়া যে মই আপোনালোকক সৌটো ঘৰ দেখুৱাইছিলোঁ সেইফালেৰে ৰাস্তা আছে যিটো নেকি আমাৰ গাঁও হয় আমাৰ গাঁৱৰ ৰাস্তা হয় গাইজ আৰু সৌটো হৈছে মই যে আপোনালোকক দেখুৱাইছিলোঁ সৌটো ঘৰ চাওক গাইজ কিমান ঘৰ হৈ গৈছে আজিকালি গাইজ মোৰ পিছৰ দৃশ্য চাওক চাৰিওফালে সেউজীয়া দৃশ্য সেউজীয়া এয়া চাওক গাইজ ৱাও অমেজিং সেউজী ধৰণী ধুনীয়া সোণালী শস্যৰ পথাৰৰে শোভে ৰদালিৰে ফুল ফল সেন্দুৰীয়া কি ধুনীয়া গান গাইজ এইফালে আহিলে কিবা বেলেগ এটা অনুভৱ হয় সেইকাৰণে গান মনত পৰি যায় এয়া চাওক গাইজ পিছফালৰ দৃশ্যখিনি চাৰিওফালে সেউজীয়া এইফালে আহিলে কিবা গাইজ একদম গাঁৱৰ যিটো অনুভৱ সেই গাঁৱৰ অনুভৱটো পাওঁ সেইকাৰণে মই প্ৰায় এইফালে মাজে আহি থাকোঁ গাইজ আৰু আপোনালোকক দেখুৱাই থাকোঁ মই নিজেও আহোঁ আৰু আপোনালোককো দেখুৱাওঁ এই কাৰণতে দেখুৱাওঁ যাতে আপোনালোকে মোৰ লগতে আপোনালোকেও সেই অনুভৱটো ল'ব পাৰে সেইকাৰণে গাইজ এতিয়া বলক গাইজ এতিয়া ঘৰলৈ যাওঁ আৰু ইয়াৰে পৰা আপোনালোকক মই দেখুৱাই দিম আমাৰ ঘৰ কোনটো আৰু ইয়াৰে পৰা চাওক তেতিয়া মই তাত আছিলোঁ গাইজ ইয়াৰে পৰা চাওক গাইজ পথাৰ আৰু এয়া গাইজ চাওক মেটেকা এয়া হৈছে মেটেকা গাইজ মোৰ পিছৰ দৃশ্যবিলাক একদম সেউজীয়া আহিছে চাওক গাইজ ইমান ভাল লাগে পিছফালৰ দৃশ্য আমাৰ ঘৰৰ পিছফালৰ দৃশ্য মানে চাই মোৰ নিজৰে ভাল লাগে আৰু এইফালে আহিও ভাল লাগে গাইজ বহুত ভাল লাগে এয়া চাওক গাইজ কি ধুনীয়া দৃশ্য একদম মনোৰম দৃশ্য আপোনালোকে চাব পাৰে গাইজ
বিউটিফুল সিন বতাহ বলি আছে গাইছ এইফালে অলপ অলপ বতাহও বলি আছে লা 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 এইফালে এখন ৰাস্তা আছে গাইছ এইফালে দি যোৱাৰ বাবে আৰু ইয়াতে কিবা কাম কৰি আছে আৰু গাইজ ইয়াৰ পৰা মই আপোনালোকক আমাৰ ঘৰটো দেখুৱাই দি আছো আৰু হৌটো যে দেখা পাইছে গাইজ নীলা ৰঙৰ চালিটো দেখা পাইছে হৌটোৱে হৈছে আমাৰ ঘৰ গাইজ নীলা নীলা ৰঙৰ চালিটো দেখা পাইছে আৰু সেই সেউজীয়া ৰঙৰ যে ৱালখন দেখা পাই আছে গাইজ হৌ দুখন ঘৰ হৈছে আমাৰ ঘৰ গাইজ ইয়াৰে পৰা আপোনালোকক দেখুৱাই দিছো ইয়াৰে পৰা দেখাই পায় নীলা ৰঙৰ চালিটো তো গাইজ আপোনালোকে দেখা পালে আমাৰ ঘৰ আৰু এইফালে চাওক গাইজ ৱা কাপোৰ ইমান কাপোৰ উকা দি থৈছে আৰু হৌটো চাওক গাইজ হৌটো এজন বাবুৱে কুকুৰ লৈ আহি আছে টমি হৌ লৈ গৈ আছে দেখোন গাইজ এইফালে আহি মোৰ বহুত ভাল লাগে গাইজ আৰু সেইকাৰণে মই বাৰে বাৰে আহি থাকোঁ এইফালে ইয়াৰ যিটো ফিলিংছ হয় সেই ফিলিংছটো আৰু ক'তই পাব নোৱাৰি কেৱল গাঁৱৰ যিটো গাঁৱৰ ফিলিংছটো কেৱল আমাৰ ঘৰৰ পিছফালে পাব পাৰি সেইকাৰণে মই ঘৰৰ পিছফালে আহি থাকোঁ গাইজ আৰু আপোনালোকক দেখুৱাওঁ আৰু এনেকুৱা দৃশ্য দেখা পাই গাইজ মোৰ এটা গান মনত পৰি আছে কি গান জানেনে গাইজ আৰু সেয়া হৈছে মেৰি তৰহ তুম ভি কভি प्यार करके देखो ना चाहत का मुझसे सनम इकरार करके देखो ना कितना गानটো কি আছিল পাহৰিলো গাইছ আৰু কিतना এই গানটো বহুত ভাল লাগে গাইছ এই গানটো আপোনালোকৰ কেনে লাগে কমেন্ট কৰিবলৈ নাপাহৰিব গাইছ আৰু গাইছ এই গানটো এনেকুৱা এখন ঠাইতে মানে শ্বুটিং কৰিছিলে য'ত সেউজীয়া আছিলে আৰু যেতিয়াই মই এই সেউজীয়া মানে পিছফালে যেতিয়াই আহোঁ এই সেউজীয়া দৃশ্যৰ মাজত যেতিয়াই মই আহোঁ তেতিয়াই মোৰ এই গানটো মনত পৰে গাইছ বহুত ভাল লাগে গাইছ চাওক গাইছ পিছফালৰ দৃশ্যখিনি একদম সম্পূৰ্ণ গাঁৱৰ নিচিনা কিন্তু গাইছ আমাৰ ঘৰ গাঁৱত নহয় টাউনতে হয় কিন্তু আমাৰ ঘৰৰ পিছফালৰ দৃশ্যহে গাঁৱৰ নিচিনা আৰু সেইকাৰণে মই এইফালে মাজে মাজে আহোঁ গাইছ আৰু আপোনালোকক দেখুৱাওঁ চাওক গাইছ তো গাইছ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আপোনালোকক আকৌ আন এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক ভালে থাকক আৰু সদায় হাই থাকক বাই বাই টাটা চি ইউ